প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল সকলোকে ইয়াৰ আৰবি আছামিছলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ইংৰাজী গ্ৰামাৰৰ এটি গুৰুত্বপূৰ্ণ বিষয় পাৰ্টছ অফ স্পীচ। এই পাৰ্টছ অফ স্পীচ এই কাৰণেই মই গুৰুত্বপূৰ্ণ বুলি ক'লোঁ যিহেতু এই পাৰ্টছ অফ স্পীচ নাজানিলে সম্পূৰ্ণ ইংৰাজী গ্ৰামাৰটো আমি বুজি নাপাম। গতিকে আহা আমি পাৰ্টছ অফ স্পীচ সম্পৰ্কে আলোচনা কৰোঁ। পাৰ্টছ অফ স্পীচ মানে বাক্যৰ অংশ বা পদ। যদি সোধা হয় পাৰ্টছ অফ স্পীচ কাক বোলে, তেন্তে আমি উত্তৰত ক'ব লাগিব যে চেণ্টেন্স বা বাক্য এটাত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দ বা পদক পাৰ্টছ অফ স্পীচ বোলে। যেনে আই গ' টু স্কুল, মই স্কুললৈ যাওঁ। এই চেণ্টেন্সটোত আই এটা পাৰ্টছ অফ স্পীচ, গ' পাৰ্টছ অফ স্পীচ, টু এটা পাৰ্টছ অফ স্পীচ, স্কুল এটা পাৰ্টছ অফ স্পীচ। ইংৰাজীত 8 প্ৰকাৰ পাৰ্টছ অফ স্পীচ আছে, যেনে নাউন, প্ৰনাউন, এডজেক্টিভ, ভাৰ্ব, এডভাৰ্ব, প্ৰিপজিশ্যন, কনজাংশ্যন, ইণ্টাৰজেকশ্যন। এতিয়া আমি জানিম নাউন কি। হোৱাট ইজ নাউন? নাউন ইজ দ্য নেম অফ এনিথিং, অৰ্থাৎ নামমাত্ৰেই নাউন। অৰ্থাৎ যিবোৰ পদ বা ৱৰ্ডে কোনো ব্যক্তি, বস্তু বা প্ৰাণীৰ নাম বুজায় তাক নাউন বা বিশেষ্য পদ বোলে। যেনে ৰাম, অনিতা, কেট, পেন, মেন, ইণ্ডিয়া, হিমালয়া, ব্ৰহ্মপুত্ৰ, গীতা এইবোৰ একোটা নাউন, কাৰণ এইসমূহে নাম বুজাইছে। ৰাম এজন ল'ৰাৰ নাম, অনিতা এজনী ছোৱালীৰ নাম, কেট মেকুৰী, পেন কলম, মেন মানুহ, ইণ্ডিয়া ভাৰতৰ নাম বুজাইছে, দেশৰ নাম বুজাইছে, হিমালয় পৰ্বতৰ নাম, ব্ৰহ্মপুত্ৰ নদীৰ নাম, গীতা ধৰ্মগ্ৰন্থৰ নাম। গতিকে এইসমূহ একোটি নাউন বা বিশেষ্য পদ। এইখিনিতে আমি দুটামান উদাহৰণ চাই লওঁ। ৰাম গ'জ টু স্কুল, ৰাম বিদ্যালয়লৈ যায়। অনিতা ইজ এ গাৰ্ল, অনিতা এজনী ছোৱালী। এই চেণ্টেন্স দুটাত ৰাম নাউন বা বিশেষ্য পদ, স্কুল নাউন বা বিশেষ্য পদ, অনিতা নাউন বা বিশেষ্য পদ, গাৰ্ল নাউন বা বিশেষ্য পদ। এতিয়া আমি আগবাঢ়িছোঁ প্ৰনাউন বা সৰ্বনাম পদ। হোৱাট ইজ প্ৰনাউন? প্ৰনাউন কি? আমি ক'ব লাগিব প্ৰনাউন নাউনৰ সলনি যিবোৰ পদ ব্যৱহাৰ কৰা হয় তাক প্ৰনাউন বা সৰ্বনাম পদ বোলে। যেনে আই, উই, হি, শ্বি, ইউ, দে, ইট, মি, হিম, হাৰ, মাই, আজ, দেম, এটচেট্ৰা। এইবোৰ নাউনৰ সলনি ব্যৱহাৰ হয় আৰু এইবোৰেই হৈছে প্ৰনাউন। এইখিনিতে আমি এটা উদাহৰণ চাই লওঁ। ৰহিম ইজ এ গুড বয়, ৰহিম এজন ভাল ল'ৰা। হি গ'জ টু স্কুল, তেওঁ বিদ্যালয়লৈ যায়। ইয়াত ৰহিম ইজ এ গুড বয়, ৰহিমটো হৈছে নাউন। গতিকে দ্বিতীয় চেণ্টেন্সটোত এই ৰহিমৰ সলনি হি ব্যৱহাৰ কৰা হৈছে। হি গ'জ টু স্কুল, তেওঁ বিদ্যালয়লৈ যায়। গতিকে হি হৈছে প্ৰনাউন। এতিয়া আমি আলোচনা কৰিম এডজেক্টিভ, বিশেষণ পদ। হোৱাট ইজ এডজেক্টিভ? এডজেক্টিভ কি? যিবোৰ পদ বা ৱৰ্ডে নাউন বা প্ৰনাউনৰ দুখ, গুণ, পৰিমাণ, সংখ্যা, অৱস্থা আদি বুজায় তাক এডজেক্টিভ বা বিশেষণ পদ বোলে। যেনে বিউটিফুল ধুনীয়া, অনেষ্ট সৎ, নাইচ সুন্দৰ, আগলি কুৎসিত, ব্ৰেভ সাহসী, ফলছ মিছা, ক্লেভাৰ বুদ্ধিয়ক, ৱাইজ জ্ঞানী। এইবোৰ একোটা এডজেক্টিভ বা বিশেষণ পদ। যেনে ৰীনা ইজ এ বিউটিফুল গাৰ্ল, ৰীনা এজনী ধুনীয়া ছোৱালী। দ্য মেন ইজ অনেষ্ট, মানুহজন সৎ। এই চেণ্টেন্স দুটাত বিউটিফুল আৰু অনেষ্ট এই দুটা হৈছে এডজেক্টিভ, কাৰণ ৰীনা ইজ এ বিউটিফুল গাৰ্ল, ৰীনা এজনী ধুনীয়া ছোৱালী। ইয়াত বিউটিফুল শব্দটোৱে ৰীনাৰ গুণ বুজাইছে। দ্য মেন ইজ অনেষ্ট, ইয়াত অনেষ্ট শব্দটোৱে মানুহজন যে সৎ, মানুহজনৰ গুণ বুজাইছে। এতিয়া আমি আলোচনা কৰিম ভাৰ্ব বা ক্ৰিয়াপদ। যিবোৰ পদ বা ৱৰ্ডৰ দ্বাৰা কোনো কাম কৰা বুজায় তাক ভাৰ্ব বা ক্ৰিয়াপদ বোলে। যেনে ড কৰা, ইট খোৱা, চিট বহা, ৰাইট লিখা, গ' যোৱা, স্পীক কোৱা, কিল মাৰা, ৰান দৌৰা, ছুইম সাঁতোৰা,
ৰিড পঢ়া, ছিং গোৱা ইত্যাদি। এই প্ৰত্যেকটো শব্দ বা পদে একোটা কাম কৰা বুজাইছে, গতিকে এইসমূহ হৈছে ভাৰ্ব। আৰু আমি দুটামান উদাহৰণৰ সহায়ত বুজিবলৈ যত্ন কৰিম। যেনে আই ডু মই কৰোঁ, শ্বি ৰাইটছ তাই লিখে, হি ছিংছ তেওঁ গায়, উই ৰিড আমি পঢ়োঁ। গতিকে ইয়াত ডু কৰা, ৰাইট লিখা, ছিং গোৱা, ৰিড পঢ়া এইবোৰ হৈছে একোটি ভাৰ্ব। পাৰ্টছ অফ স্পীচৰ প্ৰথম খণ্ডটি আজিলৈ ইমানতেই সামৰিছোঁ। ধন্যবাদ।